হেল্ল' ফ্ৰেণ্ডছ, মই ক্ৰামুল আৰু আপুনি চাই আছে অসমীয়া টেকনিকেল টিপছ। পলম নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰিব। আজিৰ ভিডিঅ'টো হৈছে আপুনি ফেচবুকত নাম কেনেকৈ চেঞ্জ কৰিব। আপুনি আপোনাৰ মোবাইলত ফেচবুকটো খুলি ল'ব। তাৰপিছত থ্ৰী ডট অপশ্যনটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তললৈ যাব। তললৈ টানি নিব স্ক্ৰল ডাউন কৰি। সেটিং এণ্ড প্ৰাইভেচি অপশ্যনটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সেটিং অপশ্যনটোত এবাৰ ক্লিক কৰি দিব। তাৰপিছত আপুনি পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এই নেমটো চেঞ্জ কৰিব। মোৰ নামটো যেনেকুৱা টেকনিকেল অসমীয়া টেকনিকেল টিপছ আছে, কিন্তু মাজত স্পেচটো নাই। মই স্পেচটো বহাবলৈ মই এডিট কৰিম অসমীয়া টেকনিকেল টিপছ। মই স্পেচটো বহাই দিছোঁ। তাৰপিছত আপুনি আপোনাৰ পাছপোৰ্টটো চইচ কৰি ল'ব। যিটো পাছপোৰ্ট দি পেলাই আপুনি ফেচবুক খুলিছিলে, এই পাছপোৰ্টটো চইচ কৰিব লাগিব। পাছপোৰ্টটো এণ্টাৰ কৰিব লাগিব। পাছপোৰ্টটো এণ্টাৰ কৰি দি পেলাই আপুনি ছেভ চেঞ্জত ক্লিক কৰি দিব। অলৰেডি আপোনাৰ ফেচবুকৰ নেম চেঞ্জ হৈ গ'ল। এই চাই লওক। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকন ঘণ্টিটো বজাই দিব।